PPF দলৰ বিৰোধী কথা কবই আমি আজিৰ দিনত জানো আমাৰ আজি কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ আজিৰ দিনত 8জন আমাৰ MLA আছে আমি আজি ডিক্লেয়াৰ কৰিব পাৰোঁ আমি এটা MLA এটাকে 50,000 দিলেও আমাৰ 4 লাখ আছে আমাৰ হাতত এতিয়া মজুত আমি সেইকাৰণে তেওঁলোকে UPP এনেকুৱা ক'ব তে এনেকুৱা BPF দুৰ্নীতি তেওঁলোকে দুৰ্নীতি যদি কৰিছে তেওঁলোকে CBI নিদেখিও মুখি দিয়ে গ'লে হ'ব নেকি তেওঁলোকে মুখি দিয়ে কয় BPF দুৰ্নীতি যদি দুৰ্নীতি কৰিছে তেওঁলোকে CBI ইনকুৱাৰী কৰিব দিয়ক আমাক এনেকৈ মুখি দিয়ে গ'লে আজি বাগানপাৰাত কেইটা ৰাস্তা আমাৰ তাত হৈছে আগতে ইমান বছৰ হোৱা নাছিল ভাৰত স্বাধীন হোৱাৰ পিছত ইমান দিন হোৱা নাছিল আজি BTC অহাৰ পিছত কিমান ডেভেলপ এতিয়া কোকৰাঝাৰ আমি আজিৰ দিনত আমাৰ ইঞ্জিনিয়াৰিং কলেজ আছে ইউনিভাৰ্চিটি আহিছে আজিৰ দিনত আমাৰ মেডিকেল কলেজ আহিছে তে অন্য ধৰণৰ কোকৰাঝাৰ ইমান আহিছে ইমান ডেভেলপ কৰিছে তাৰপিছত ডেভেলপ কৰাই নাই বুলি তেওঁলোকে যদি কয় এইটো দুৰ্ভাগ্যজনক বুলি তাৰপিছত আৰু আমি এইটো আমি য'ত আমি BJP AGP এলায়েন্স আমি BPF দলৰ আমাৰ অন্যান্য জেগাবিলাকৰ আমি আমাৰ BPFৰ প্ৰেচিডেণ্ট আমাৰ মহিলাৰীয়ে আৰু MP ৰাজ্যসভাৰ MP বিশ্বজিৎ ডিমাৰী ডাঙৰীয়া প্ৰচাৰ কৰি তেওঁলোকে আমাক ইয়াতে কোকৰাঝাৰ লোকসভাত তেওঁলোকে বুলি আমাক আশা দিছে হ'ব আমাৰ ষ্টাৰিং কমিটিবিলাক আমাৰ কমপ্লিটলি আমাৰ বনোৱা হোৱা নাই আমি ইয়াতে 29 তাৰিখে আমাৰ ইয়াতে বাগানপাৰা মিটিং লোৱা হ'ব এতিয়া বৰমা সমষ্টিৰ LIC হিচাপে আমি 50,000 মানুহ দেখাৰ কাৰণে আমি চেষ্টা কৰিছোঁ